Hello friends, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল গুঞ্জন কাশ্যপলৈ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা চিকেনৰ ৰেচিপি। চিকেন সকলোৱে বনাই, তো আজি মোৰ ষ্টাইলত বনাই দেখুৱাওঁ এটা চিকেন কাৰী ৰেচিপি। তো বলকচোন মই কেনেকৈ বনাওঁ দেখুৱাওঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে লৈছোঁ মই চিকেন আৰু লাগিব অলপমান গোটা জিৰা, 5টা শুকান জলকীয়া, নহৰু, আদা, 2টা ডাঙৰ সাইজৰ পিয়াজ লৈছোঁ আৰু লাগিব অকণমান গুড়া জিৰা, চিকেন মছলা, লং, ইলাচি, দালচেনি আৰু লৈছোঁ কেইটামান জালুক আৰু 2টা ডাঙৰ সাইজৰ আলু মই কাটি লৈছোঁ। এতিয়া মই শুকান জলকীয়া, এটা পিয়াজ, আদা নহৰু, জালুক আৰু গোটা জিৰাখিনি এটা মিক্সাৰত পেষ্ট বনাই ল'ম। তো বলকচোন চাওঁ। আৰু এবিধ বস্তু যিটো সকলোৱে চিনি পায়, নৰসিংহ। আজি মই নৰসিংহৰ লগত চিকেন বনাই দেখুৱাম। তো বলকচোন চাওঁ মই কেনেকৈ বনাই দেখুৱাম। গেছটো জ্বলাই তাৰ ওপৰত কেৰাহীটো পাতি প্ৰয়োজন অনুসৰি তেল লৈ লৈছোঁ। তেলখিনি গৰম হোৱাত মই এতিয়া প্ৰথমতে আলুকেইডোখৰ ভাজি ল'ম। এয়া মই আলুকেইডোখৰ ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। এতিয়া মই এইখিনি কাঢ়ি থ'ম। এতিয়া মই ইয়াত যিটো পিঁয়াজ মই ৰাখিছিলোঁ, সেই পিঁয়াজটো মিহি মিহিকৈ কুটি লৈছোঁ আৰু এতিয়া মই সেইখিনি ইয়াত ভাজি ল'ম। এতিয়া মই যি 3 কিলা মই তেজপাত লৈছিলোঁ, সেই 3 কিলা তেজপাত মাজেদি ফালি লৈছোঁ, যিটো মোৰ লৰাবৰ বাবে সুবিধা হ'ব। এতিয়া মই এইখিনি ইয়াত দি দিছোঁ। গেছৰ জুইটো মিডিয়ামত ৰাখিব। এয়া মোৰ ৰঙচুৱাকৈ পিঁয়াজ ভাজা হৈ গৈছে। এতিয়া মই ইয়াত যিটো মই পেষ্ট বনাই লৈছোঁ, নহৰু, জালুক, জিৰা আৰু জলকীয়া আৰু নৰসিংহ পাত
কেইটাও দি পেলাই মই এটা পেষ্ট বনাই লৈছোঁ। এই পেষ্টটো মই এতিয়া ইয়াত দি দিম। এয়া দেখিছে মই পেষ্টটো ভালদৰে ভাজি লৈছোঁ। মোৰ এতিয়া ইয়াত ভাজা হৈ গৈছে। ইয়াত মই দিম এতিয়া প্ৰয়োজন অনুসৰি নিমখ, অলপমান হালধি, আৰু দিম মই অলপমান চিকেন মছলা এণ্ড গুড়া জিৰা। এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম। এয়া মই ভাজি ল'লোঁ। এতিয়া মই ইয়াত দিম চিকেন। এয়া মোৰ মাংসখিনি ভাজা হৈ গৈছে। ভালকৈ এপাক লৰাই লৈছোঁ। এতিয়া মই ইয়াত দিম প্ৰয়োজন অনুসৰি পানী। এতিয়া মই অলপ সময় সিজিবলৈ পুনৰ মই ঢাকোনখন মাৰি দিম। তো গৰম গৰম ভাতৰ লগত এণ্ড ৰুটিৰ লগত জুতি লওক নৰসিংহ পাতেৰে বনোৱা চিকেন কাৰী। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।